নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰবীণ চন্দ্ৰ দাস চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। বহুতে এটা ভাল খবৰ আহিলে। বেংক অফ বৰোদাৰ ফালৰ পৰা 500 অফিচাৰ ভেকেন্সি মুকলি হৈছে। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে কোৱালিফিকেশ্যন কিমান থাকিব লাগিব, এপ্লাই কৰাৰ লাষ্ট ডেট কেতিয়া আৰু এজ লিমিট কিমান থাকিব লাগিব, এই সকলোবিলাকৰ ডিটেইলছ এইটো ভিডিঅ'ত জনাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। টোটেল ভেকেন্সি মুকলি হৈছে 500 ভেকেন্সি মুকলি হৈছে বেংক অফ বৰোদাৰ ফালৰ পৰা। কেটেগৰী ৱাইজ ভেকেন্সি বিলাক ভাগ কৰি দিয়া হৈছে। এছচিৰ বাবে আছে 75, এছটিৰ বাবে আছে 37, ওবিচিৰ বাবে আছে 135 আৰু ইডব্লিউএছৰ বাবে আছে 50, ইউআৰৰ বাবে আছে 203 ভেকেন্সি। এজ হ'ব লাগিব 21 to 28 ইয়াৰ্ছলৈকে জেনেৰেল কেণ্ডিডেট বিলাকৰ বাবে। কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন দিয়া আছে। এছটি বিলাকৰ বাবে 5 ইয়াৰ্ছলৈকে, ওবিচি বিলাকৰ বাবে 3 ইয়াৰ্ছলৈকে, পিডব্লিউডি জেনেৰেল ইডব্লিউএছ বিলাকৰ বাবে 10 ইয়াৰ্ছলৈকে, পিডব্লিউডি ওবিচি বিলাকৰ বাবে 13 ইয়াৰ্ছলৈকে, পিডব্লিউডি এছচি এছটি বিলাকৰ বাবে 15 ইয়াৰ্ছলৈকে এজ ৰিলেক্সেশ্যন দিয়া আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব গ্ৰেজুৱেশ্যন পাছ আৰু 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব বেংক সেক্টৰত কাম কৰাৰ। 1 ইয়াৰৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিলে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এই পদবিলাকত এপ্লাই কৰিবলৈ হ'লে অনলাইন যোগে এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেটটো ৰখা হৈছে 14 মাৰ্চলৈকে এপ্লাই কৰিব পাৰিব আৰু এপ্লিকেশ্যন ফিজ দিব লাগিব। জেনেৰেল ওবিচি বিলাকৰ বাবে 600 পেমেন্ট কৰিব লাগিব। এছচি এছটি পিডব্লিউডি ওমেন কেণ্ডিডেট বিলাকে 100 ৰুপিজ পেমেন্ট কৰিব লাগিব। ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।